নমস্কাৰ সকলোকে পুনৰ এটা মোৰ মিনি ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ আৰু আজি হালধীয়া কাপোৰ আকৌ এযোৰা কৰিব লাগে। হালধীয়া মই টোটেল 7যোৰমান কৰিলোঁ। যোৱা কৰি কিনে অলপমান কৰি কিনে তাৰপিছত আহিলোঁ নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ ইডলি পিঠা বনাবলৈ। আগৰ ভিডিঅ'ত মই কৈছিলোঁ নামঘৰৰ প্ৰতিষ্ঠা দিৱস, তাৰপিছতে মনোবাৰ মই ওলাই ল'লোঁ এজনী মই ঠেলাকে তাৰপিছতে আহি পালোঁ নামঘৰ। আৰু ইয়াতে সৰু সৰু ল'ৰাকেইটা মানে ভাগৱত পাঠ কৰি আছে, আমি শুনি আছোঁ। তাৰপিছতে মই ভিডিঅ' কিন্তু বহুত লেট কৰি দি আছোঁ, কাৰণ মোৰ মোবাইলটো বেয়া হৈছে আৰু ভিডিঅ' কোৱালিটি একেবাৰে বেয়া আহে কাৰণে মোৰ ভিডিঅ' বনাবলৈ মন নোযোৱা হৈছে। আৰু মানে মই যিহেতু কাপোৰ ফেচবুক চেডি কৰা মানে ভিডিঅ' দিওঁ, আৰু মানে কাপোৰ এইকেইদিন মানে মই কৰিছোঁ যদিও মানে ভিডিঅ'বোৰ দিব মন যোৱা নাই, কাৰণ মোৰ লগত বহুত এটা বেয়া হেৰি হৈ আছে। কাপোৰ মানে ঠকিলে মোক, আপোনালোক বাৰু কম। তাৰপিছতে আহিলোঁ আকৌ আপা ঘৰত, আৰু আপা ঘৰত আহি কিনে আমি শনিবাৰ মই আহিলোঁ। তাৰপিছতে এনে অলপমান বহিবলৈ আহিলোঁ, মানে ইমান ভাত হেৰি নকৰিলোঁ। তাৰপিছতে আহিলোঁ